ফাঁসি দিয়া অর্থাৎ ডেথ পেনাল্টি মানৱ সমাজৰ নীতি নিয়ম উলংঘন কৰাৰ সৰ্বোচ্চ সাজা হিচাপে বহু পুৰণি কালৰ পৰা চলি আহিছে। এই বিষয়ৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। অনুগ্ৰহ কৰি স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। মৃত্যুদণ্ডৰ সাজা বিভিন্ন দেশত বিভিন্ন ধৰণে কাৰ্যকৰী কৰাৰ নিয়ম আছে, যেনে ফুলত দি গলটো সম্পূৰ্ণৰূপে কৰ্তন কৰা, ইলেক্ট্ৰিক চেয়াৰত বহুৱাই হাই পাৱাৰ ইলেক্ট্ৰিচিটি মানুহজনৰ গাত লগাই দি মৃত্যুদণ্ড দিয়া আৰু ফাঁসিৰ দ্বাৰা মৃত্যুদণ্ড দিয়া। ইয়াৰ কোনোটোৱে মৃত্যুৰ যন্ত্ৰণাৰ ক্ষেত্ৰত কম নহয়। সময় আৰু দেশ ভেদে মৃত্যুদণ্ড দিয়া পদ্ধতি বেলেগ বেলেগ, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা বিশ্বৰ অধিকাংশ দেশেই এই মৃত্যুদণ্ড সাজাৰ বিলুপ্তি ঘটাইছে। এমনেষ্টি ইণ্টাৰনেশ্যনেলে 2018 চনৰ এপ্ৰিল মাহত দিয়া তথ্য অনুযায়ী এই সময়ত বিশ্বত 106খন দেশত মৃত্যুদণ্ড সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু 36খন দেশত মৃত্যুদণ্ড দিয়াৰ আইন থাকিলেও এয়া কাৰ্যকৰী নহয়। গোটেই বিশ্বত টোটেল 56খন দেশে বৰ্তমান সময়ত কম বেছি পৰিমাণে মৃত্যুদণ্ড কাৰ্যকৰী কৰে। এই 56খন দেশৰ ভিতৰত সকলোতকৈ বেছি মৃত্যুদণ্ড কাৰ্যকৰী কৰা দেশ হ'ল চীন। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা 2020 চনলৈ এই 73 বছৰৰ ভিতৰত বহুত মানুহক ফাঁচি দিয়া হৈছে। ঠিক কিমানজনক এতিয়ালৈ ফাঁচি দিয়া হৈছে ইয়াৰ সঠিক হিচাপ চৰকাৰীভাৱে পোৱা হোৱা নাই। 2016 চনৰ দিল্লীৰ নেশ্যনেল ল' ইউনিভাৰ্চিটিৰ তথ্য অনুযায়ী স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈ সৰ্বমুঠ 755 জন মানুহক ফাঁচীকাঠত ওলমোৱা হৈছে। এই 2020 চনৰ এই 755ৰ লগত নিৰ্ভয়ে 4 দোষী প্লাছ কৰিলে 759 হয়। এই ভাৰতবৰ্ষৰ সকলোতকৈ বেছি ফাঁচি হোৱা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ, তাৰপিছত হাৰিয়ানা, তাৰপিছত মধ্যপ্ৰদেশ। স্বাধীন ভাৰতত প্ৰথম ফাঁচি দিয়া হৈছিল নাথুৰাম গডছেক। এই মহান ভাৰতৰ জাতিৰ পিতা খ্যাত মহাত্মা গান্ধীক হত্যাৰ অপৰাধত 1949 চনৰ 15 নৱেম্বৰ তাৰিখে হাৰিয়ানাৰ আম্বালা চেণ্ট্ৰেল জেলত নাথুৰাম গডছেক ফাঁচীকাঠত ওলমাই মৃত্যুদণ্ড বিহিছিল। ইয়াৰ পিছত বিভিন্ন সময়ত বিভিন্ন অপৰাধৰ শাস্তি হিচাপে ভাৰতীয় বিচাৰ বিভাগে বহুতো দোষী ফাঁচি দিয়াৰ ৰায় দিছে। তাৰ ভিতৰত সকলোৰে কিন্তু ফাঁচি হোৱা নাই। বহুতৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন হৈছে। ইয়াৰ ভিতৰত সকলোৰে মনত থকা ফাঁচি হৈছে সন্ত্ৰাসবাদী আজমল আমিৰ কাছফৰ। 2008 চনত মুম্বাই হামলাৰ অপৰাধত 2012 চনৰ 21 নৱেম্বৰ তাৰিখে কাছফক অপৰাধৰ শাস্তি হিচাপে ফাঁচীকাঠত ওলমোৱা হয়। ইয়াৰ আগতে 2004 চনৰ 14 আগষ্ট তাৰিখে আলিপুৰ চেণ্ট্ৰেল জেলত ধনঞ্জয় চেটাৰ্জীক ফাঁচি দিয়া হৈছিল এজনী 14 বছৰীয়া নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত। নিৰ্ভয়া কাণ্ডৰ 4 দোষীক তিহাৰ জেলত ফাঁচি দিয়াৰ 6 বছৰ আগত এই তিহাৰ জেলতেই 2013 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে মহম্মদ আফজল গুৰুক ফাঁচি দিয়া হৈছিল 2001 চনৰ সংসদ ভৱন আক্ৰমণ কৰাৰ অপৰাধত। 2015 চনৰ 30 জুলাই তাৰিখে ফাঁচি দিয়া হৈছিল 1993 চনৰ মুম্বাই বিস্ফোৰণৰ দোষী ইয়াকুব মেননক। সকলোতকৈ আশ্চৰ্যজনক কথা এই যে স্বাধীন ভাৰতত এতিয়ালৈ মাত্ৰ এজনী মহিলাক ফাঁচি দিয়া হৈছে। নাম হ'ল ৰতনবাই জৈন। 3টা কিশোৰীৰ হত্যাৰ অপৰাধত 1955 চনত ৰতনবাই জৈনক ফাঁচি দিছিল। এই 2020 চনৰ নিৰ্ভয়া দোষীৰ ফাঁচি হোৱাৰ কথা দেশৰ প্ৰত্যেকজন জনগণই ভালদৰে জানে। ইয়াক বহলাই কোৱাৰ প্ৰয়োজন নহয়। ফাঁচি হ'ল এক ভয়ানক শাস্তি। এই ফাঁচি দিয়াৰ আগমুহূৰ্তত মানুহৰ জীৱনত জীৱন বুলি নহবা কুখ্যাত সন্ত্ৰাসবাদীৰো মুখৰ মাতবোল হেৰাই যায়, সন্মুখত নিশ্চিত মৃত্যু দেখি। গতিকে মহানৱৰ ওচৰত এটাই অনুৰোধ, এইবিলাক জঘন্য অপৰাধৰ পৰা আমাক সকলোকে যেন বচায় আৰু এক সুস্থিৰ উত্তম মৃত্যু যেন দান কৰে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হ'ল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।